there's not much to do when all বেকাৰীজত I আহি কেইটামান সৰু সৰু বস্তু লৈ ল'লোঁ কালিলৈ সকামৰ কাৰণে not doing well. গাইজ মই মোৰ চেনেল শিল্পীছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বহুত ভালে আছোঁ আৰু এতিয়া পুৰা বিয়াৰ সেশন চলি আছে আৰু মোৰো মানে খুৰাৰ ছোৱালীৰ সিষ্টাৰ ৱেডিং আছিল যাৰ কাৰণে মই ব্লগ বনোৱা নাই কিন্তু সৰু সৰু ক্লিপ কেইটামান বনাই থৈছোঁ আৰু আপোনালোককো দেখাম টাইম পালে কেইদিন এডিট কৰিবলৈ একদম টাইম পোৱা নাই আজি একচুৱেলি 25 জানুৱাৰী আৰু কাইলৈ 26 জানুৱাৰী ৰিপাব্লিকছ ডেও হয় তাৰ লগতে মোৰ মানুহজনৰ বাৰ্থডে হয় আৰু সেই কাৰণে আজি সৰুকে এটা বাৰ্থডে কেক বনালোঁ আৰুনো কি গিফ্ট দিম ইমান পইচা পাতি নাই আৰু কিমান গিফ্ট দি থাকিম সেইকাৰণে সৰুকে কেক এটাকে বনাইছোঁ সৰু নহয় ইয়াতো বহুত পইচা খৰচ হৈছে হয় নাই কওকচোন আৰু কেকটো বনাই পেলাই এতিয়া মাৰ ঘৰলৈ আহিছোঁ কাইলৈ সকাম এভাগ ৰাখিছে মায়ে ঘৰত সেইকাৰণে আৰু লগৰ কেইটামানকো মাতিছোঁ কিবা কিবি খুৱাম আৰু সেয়ে কেকটো বনাই পেলাই লৈ আহিছোঁ পানী খাই বৈ আহিলোঁ পুৰা চৰ্দি লাগিছে মোৰ আৰু আজি আৰু 12টা বজাত কিনো কেক কাটিম ন এই বুঢ়া মানুহ কি বুঢ়া হ'ল আৰু এতিয়া ইমান বছৰ হ'ল কিমান বছৰ হ'ল তোমাৰ 31 হৈ গ'ল মই কৈ দিলোঁ তোমাৰ যে 31 হৈ গ'ল এজ ক'ব নাপায় হয় নাই কিন্তু কৈ দিছোঁ আৰু ইমান ধুনীয়াকৈ কেকটো বনাই থৈছোঁ এতিয়া নাকাটো আৰু মৰ্ণিং যিহেতু ইয়াতে এভাগ সকামো আছে আমাৰ ঘৰতে সৰুকৈ সকাম এটা ৰাখিছে দেউতাই আৰু সেইকাৰণে ইয়াৰো বাৰ্থডে পৰি গ'ল সেইদিনাখনেই তো ভালেই হৈ গ'ল সোণে পে সুহাগা হৈ গ'ল সেইকাৰণে সৰুকৈ ভোজ এটা দিব আৰু মাছ ভাত হ'ব আৰু ন আৰু চাগে মোৰ লগৰ দুটামান আহিব সিহঁতক হাঁহৰ মাংস দি ভাত খুৱাই দিম কি কৈছা কোনে তাৰপিছতে সেই 31 বছৰীয়া বুঢ়া হৈ গ'ল আৰু কোনোবা হয় নাই তাৰপাছত আৰু এটা কথা দেই আজি মানে একদম গিফ্ট কিনিবলৈ যায় কিন্তু মই মানে কিনিবলৈ টাইম নাপালোঁ সেইকাৰণে মুখখন ফুলাই আছে চা মুখখন ফুলাই আছা নেকি নাই নিকিনে আৰু বোলে গিফ্ট একচুৱেলি গিফ্ট পালে ক'ৰ পৰা পালা কৈ দিয়া একচুৱেলি মাও গিফ্ট মানে পইচা দি দিছে আৰু আজিকালি আৰু কি ল'ৰা মানুহক গিফ্ট দিলে পচন্দ নহ'বও পাৰে সেইকাৰণে মাও পইচা দিছে পেহীও পইচা দিছে ইমান পইচা পাইছে কি আৰু মোৰ বাৰ্থডেত কোনেও নিদিয়ে মোক মা দেউতা দিয়ে বাৰু চোৱাচোন এইফালে আৰু সেয়া এতিয়া আমি ভাত চাত থুচিলোঁ পূৰা তাৰপাছত শুই যাওঁ ধুনীয়াকৈ আৰু মৰ্ণিং উঠি আকৌ আমাৰ অলপমান জল্দি কামবোৰ কৰিব লাগিব যিহেতু ভকতসকল আহিব খাবৰ কাৰণে চাফা তাফা কৰিব লাগিব ঘৰ চৰ আৰু সেয়াই তেন্তে হ'লে এতিয়া বোলা শুওঁগৈ শুই যাওঁ আৰু ইয়াত মোবাইল পিটিকি আছে মানে কি হয় ইয়াত জিঅ' নেটৱৰ্ক নাপায় সেইকাৰণে ৰিলায়েন্সত মানে মেছেজ পেক ভৰাই আছে নহয় কি পেক ভৰাই আছে ডাটা পেক ভৰাই আছে তেন্তে হ'লে মৰ্ণিং আকৌ লগ পাই আছোঁ চাওঁ আমাৰ বাৰ্থডে বয় কি কৰি আছে এয়া ৰাতিপুৱা উঠি একাপ লাল চাহ আৰু কিবা বিস্কুট খাই আছে মেৰি গ'ল্ড বিস্কুট খাই আছে ন আৰু গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং আৰু ধুনীয়াকৈ পেপাৰ পঢ়াত বিজি এনেকুৱা লাইফ কাক লাগে আৰু ন শহুৰৰ ঘৰত আহি পেলাই চাহৰ জুতি লৈ পেপাৰ পঢ়ি আছে আৰু এই মানুহজনক ধুনীয়াকৈ আশীৰ্বাদ কৰিব যাতে লাইফত বহুত ভাল কাম কৰিব পাৰে আৰু আগুৱাই যাব পাৰে তাৰপাছত এইফালে কেৰাহী ৰেডি কৰিলে এয়া ঘৰ চৰ মোচা হৈ গ'ল আমাৰ পেহীয়ে মুচি আছে ধুনীয়াকৈ তম্বু এখন তৰি দিছে যিহেতু বেছি মানুহ নহয় কেইজনমানহে মানুহ সেইকাৰণে আমাৰ গোসাঁই ঘৰতে আতি যাব আৰু এইফালে পাত পতৰুৱা কাটা হৈ গ'ল পায়স উতলি আছে ইয়াত দি দিছোঁ গৰম মছলা তো মায়ে বনাইছে দেই জহা চাউলৰ পায়স সেইটো বন্ধ কৰি দিওঁ নে হৈ গ'ল আৰু এইফালে বনি আছে আমাৰ টেকেলি পিঠা আমাৰ ষ্টাইলত এনেকৈ বনায় আৰু তো গ্লাছ পিঠা বুলিও ক'ব পাৰে 2 মিনিটত হৈ যায় ভাপত দিয়া পিঠা টেকেলি পিঠা যি বুলি কয় আৰু গ্লাছ পিঠা দেখিবলৈ ইমান ধুনীয়া হয় খাবলৈও বহুত টেষ্টি হয় একচুৱেলি বাৰ্থডে পাৰ্টি নহয় লাইক ভোজৰ নিচিনা হৈছে আৰু ইয়াতে কিনা বস্তুতকৈ এনেকৈ বনাই দিয়া বস্তুবিলাক খাবলৈ বেছি টেষ্টি লাগে জলদি মই গা চা ধুই আহিলোঁ মাৰ লগত চাহ দিবলৈ আহিছিলোঁ ভকত কেইজনমানক
আৰু যিহেতু ইয়াত ভকত 18 জন আছিল 18 জন আৰু মোৰ লগৰ কেইজন মিলাই কৰি মুঠতে 25 জন মান মানুহ হৈছে আৰু 25তকৈ বেছি হ'ব 27 মান হ'ব 27 জন মান হৈছে আৰু সেয়াই তেওঁলোকৰ আশীৰ্বাদ লৈছোঁ আমাৰ বাৰ্থডে বয়ে আমি খাবৰ কাৰণে হাঁহৰ মাংস কিনি আনিছে যিহেতু ভকতসকলক খাবলৈ মতা হৈছে সেইকাৰণে তেওঁলোকৰে মাজৰ দুজনমান দেউৰী আছে তেওঁলোকে বনাইছে আৰু মা অনলি হাঁহৰ মাংসটোহে বনাইছে বাকীখিনি তেওঁলোকে বনাইছে কাটিব লাগে নেকি এনেকৈ দি দিয়ক এনেকৈ দি দিয়ক এয়া মাটি দালি মাছ ভাজি আছে দেউতাহঁতে পূৰা খানা বনাই আছে এয়া দেউতাহঁতৰ 12 গঞাৰ ৰাইজ হয় মানে ভকত হয় আৰু বাৰ্থডে বুলি জয়াকৰ বাৰ্থডে বুলি ভকতসকলকে এমুঠি অন্ন আগবঢ়াইছে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আমি আৰু সদায় এই মানুহটো মানে 26 জানুৱাৰীত জন্ম হৈছে সেইকাৰণে আমি বাহিৰলৈ কেতিয়াও ওলাই যাবই নোৱাৰোঁ সদায় ঘৰতে থাকিব লাগে হয়নে নহয় তুমি আজিলৈকে বাৰ্থডে মানে বাহিৰত পাতাই কেতিয়াও মানে বাৰ্থডে বাহিৰত পাতিয়ে নাপালে চাগে ন সদায় বন্ধই হৈ থাকে মই এবাৰ লাক্ষী দিয়ে মই সদায় বাৰ্থডে পাতিব পাওঁৱেই আৰু ইয়াৰ একচুৱেলি কোনো চখো নাই যে বাৰ্থডে পাতিব লাগে কিবা কৰিব লাগে এইবিলাক কোনো চখ নাই ন মোৰ কিন্তু বহুত চখ আছে মই একদম চব প্ৰতিটো মুহূৰ্তই মই চেলিব্ৰেট কৰিব বিচাৰোঁ কেইদিননো জীয়াই থাকিম ন চেলিব্ৰেট কৰি জীয়াই থাকিব লাগে মানুহে লাইফটোত মানে পইচা ঘটিছেনো কেলৈ অবভিয়াছলি ফূৰ্তি এনজয় কৰিবৰ কাৰণে হয় নাই মইতো সেই বুলিয়ে ভাবোঁ দেই আৰু বাকী সেয়ে আৰু এতিয়া খানা হ'ব আৰু কেকটো এতিয়ালৈকে কটা নাই অলপ টাইম ৰৈ দিছোঁ মোৰ লগৰ কেইটামান আহিম বুলি যিহেতু কৈছে সেইকাৰণে এয়া হ'ল হাঁহৰ মাংস এয়া হ'ল চালাড এয়া হ'ল আমাৰ চাটনি নেমু তাৰপাছত লগৰ 4জনো আহি পালে আৰু কেকটো জল্দি কাটিলোঁ ইয়াতে বিশেষ একো স্পেচিয়েল নাই আৰু এয়াই একো পাৰ্টি বুলিবলৈ নাই জাষ্ট ভোজ টাইপ হৈছে আৰু তাৰপাছত আমি গোটেইখিনি লগ লাগি একেলগে ভাত পানী খালোঁ আৰু খাই পেলাই আমি যাম পিছফালে হৈ থকা আমাৰ ম'হৰ যুঁজ চাবলৈ আজিৰ মেনুত আছিল ভকুৱা মাছ কোমোৰাৰ সৈতে তাৰপিছত আছিল চালাড তাৰপিছত মিক্স ভেজ এটা মাটিৰ দালিৰ তৰকাৰী তাৰপিছত পুদিনা চাটনি আৰু আছিল মাছৰ পেটু ভাজা আৰু হাঁহৰ মাংস আমাৰ যোনে সকলে খায় বাকীকেইটা পথাৰে ম'হৰ যুঁজ চাবলৈ গ'ল আৰু এতিয়া আমি দেৱাশিষ আৰু মই যাম গাড়ী দি সিহঁতক আনিবলৈ আমাৰ ঘৰৰ পিছফালে আহিলেই পথাৰখন পাই যায় কিন্তু আমি পথাৰেদি খোজকাঢ়িব মন নগ'ল সেইকাৰণে গাড়ী দি আহিছোঁ এটা লুংলুঙীয়া ৰাস্তা য'ত বগৰী গছ আৰু তেতেলী গছে ভৰি আছে ইহঁতে পূৰা তেতেলী পাৰাত বিজি কিন্তু আমি ম'হৰ যুঁজ চাবলৈ নাপালোঁ তেতিয়ালৈকে আমি আহালে ম'হৰ যুঁজ শেষ হৈ গ'ল সেইকাৰণে আৰু কি কৰিম তেতেলী বগৰী খাই টাইম পাছ কৰিলোঁ আৰু আগৰ দিনবোৰৰ কথা মনত পেলালোঁ যিহেতু ইমান বিজি চিডুলত আমি ক'তনো পথাৰ দেখি পাওঁ আৰু ক'তনো এনেকৈ বগৰী তেতেলী আমি পাৰি খাওঁ এইবিলাক কথা আমাৰ মনতেই নপৰে আজিকালি মোবাইল আৰু টেকন'লজিৰ দিনত কনচানো মানে আমি পথাৰলৈ যাওঁ ওলাই এনেকৈ পথাৰে চাগে কোনোবাই দেখিয়ে পোৱা নাই সেইকাৰণে আজি অলপমান গ'লোঁ ওলাই আৰু গৈ পেলাই ভাল লাগিল পথাৰত মজা 100টা থোপা হৈলে পুৰণা দিনবিলাকলৈ মনত পৰি গৈছে আগতে পইতা কৰি এনেকৈ যাওঁ তোমালোকতো এতিয়া পোৱাই নাছে মজা হৈছে মজা তেতেলী মাৰিবলৈ উল্টাই তেতেলী গছে মাৰিছে নোৱাৰা বহুত তেতেলী পালোঁ আমাৰ গাড়ী গ'ল পথাৰত মানুহটো চাইছোঁ এক গেৰত উঠাই দিব বুলি কৈছে ঐ নাই আমি ঠেলি দিওঁগৈ ব'ল পিছফালৰ পৰা ঠেলি দিওঁ ব'ল ম'হৰ যুঁজ চাবলৈ নাপালোঁ যদিও তেতেলী বগৰী লৈয়ে ঘৰ পালোঁহি আৰু ইহঁতো গ'লগৈ আৰু আমিও নগাঁৱলৈ আহিলোঁ মায়ে আৰু কিবা কিবি বান্ধি দিলে সেইবোৰে লৈ গুচি আহিলে